প্ৰথমতে মই মোৰ কোকৰাঝাৰ জিলা তথা সমষ্টিবাসী ৰাইজক মই নৱবৰ্ষ তথা ভোগালী বিহুৰ ওলগ জনাইছোঁ। লগতে নৱবৰ্ষৰ শুভেচ্ছাও জনাইছোঁ। আৰু যিহেতু আমাৰ বিধানসভা নিৰ্বাচন সমাগত, মই এজন কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থী হ'বলৈ আগবাঢ়িছোঁ, আশা কৰিছোঁ টিকেট পাম বুলি। আৰু সেই অনুপাতে সমষ্টিৰ গাঁৱে ভূঞে মই যথেষ্ট পৰিশ্ৰম কৰি আছোঁ। আজি গোটেই দিন সমষ্টিৰ ঘূৰি আহিছোঁ। আজি কিছুদিনৰ পৰা নেৰানেপেৰাকৈ আমি কাম কৰি আছোঁ আৰু আশা ৰাখিছোঁ যে আমি এইবাৰ কোকৰাঝাৰত আমি 3টা সমষ্টি আমি জয়লাভ কৰিব পাৰিম। বিধানসভাত একদম নিশ্চিতভাৱে আমি জয়লাভ কৰিব পাৰিম। আমি বাওঁখুংৰিৰ আমি আশা কৰিছোঁ বিপুল ভোটত জয়ী হ'ম। পৰ্বতজৰাত আমি আশা কৰিছোঁ বিপুল ভোটত জয়ী হ'ম আৰু গোসাইগাঁও। কিন্তু ইয়াৰ ভিতৰত এটা কথা আছে যে বৰ্তমান অসমত যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনেই বৰ্তমান আতংকত ভুগি আছে। তেওঁলোকে এইবাৰ নিৰ্বাচনত তেওঁলোকে হাৰিব বুলি তেওঁলোকে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, ভোট চুৰি যি প্ৰপগাণ্ডা কৰি আছে। আজি এই প্ৰতিটো গাঁৱৰ BLO যি নিযুক্তি দিছে চৰকাৰে আৰু দলীয় প্ৰাৰ্থীবিলাকো দিছে, BLO প্ৰতিটো BLOক নিৰ্দেশ দিছে যে মুছলিম সম্প্ৰদায়ৰ ভোটবিলাক কাটিব লাগে। প্ৰতিটো গাঁৱৰ পৰা 10জন 5জন 20জনকৈ কাটিব লাগে। ইয়াৰ মানে কি? কিহৰ কাৰণে কাটিব? কিয় ভোট দিব নোৱাৰিব? তাৰমানে যিবিলাক ভোট কংগ্ৰেছত যাব সেইবিলাক ভোট যাতে নাইকিয়া হৈ যায় আৰু বিজেপিৰ ভোটটো যাতে বাঢ়ি যায়, এই ধৰণৰ এটা প্ৰস্তুতি তেওঁলোকে আৰম্ভ কৰিছে। গতিকে এই এটা নিন্দনীয় আৰু নিকৃষ্ট ৰাজনীতি। গতিকে আশা কৰিছোঁ যিমান যি কৰিলেও এইবাৰ সফল হ'ব নোৱাৰিব। চৰকাৰ কোনে গঠন কৰিব? চৰকাৰ নিশ্চিতভাৱে আমাৰ যি গৌৰৱ গগৈ নেতৃত্বত যি আমাৰ বিৰোধী ঐক্যমঞ্চ গঠন হৈছে, এই বিৰোধী ঐক্যমঞ্চই অগ্ৰগতি লাভ কৰিব, চৰকাৰ গঠন কৰিব গৌৰৱ গগৈ নেতৃত্বত আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, এইটো নিশ্চিত। আপুনি আশা কৰেনে যে? মই আশাবাদী, আশা কৰি আছোঁ। আৰু তেনেকুৱা হয়তো উপযুক্ত কেণ্ডিডেট এতিয়ালৈকে এপ্লাই কৰা নাই। গতিকে মই আছোঁ আৰু সেইমতে মই বহুত আশাবাদী যে মই টিকেটটো পাম বুলি। এইটো একচুৱেলি আমি এতিয়ালৈকে একো গম পোৱা নাই। জাষ্ট এইটো উৰা বাতৰি মাজে মাজে অলপ শুনিবলৈ পাওঁ, কিন্তু মানে আচলতে কি ঘটনা এইটো আমি এতিয়ালৈকে গম পোৱা নাই, জানা নাই। আৰু যদি আলোচনা আমাৰ হাই লেভেলত যদি আলোচনা হ'লেহেঁতেন আমি নিশ্চয় গম পালোহেঁতেন, কিন্তু এতিয়া কোনো ধৰণৰ আলোচনা হোৱা নাই। আৰু যদিও হয় তেতিয়াহ'লে নিশ্চয় চিট শ্বেয়াৰিং হ'ব। তেওঁলোকক আমি ST চিটবিলাক আমি এৰি দিব বুলি মই ভাবিছোঁ। আমাৰ নিশ্চয় হাইকমাণ্ডে এইটো বিবেচনা কৰিব আৰু যিবিলাক আমি খেলিব পৰা আমাৰ চিট আছে এইবিলাকত আমাক সুবিধা দিব। কাৰণ আমি যিহেতু কোকৰাঝাৰত আমি জন্মৰে পৰা আজিলৈকে আমি সুবিধা পোৱা নাছিলোঁ। এইবাৰ আমি এটা আমাৰ অপেন চিট পাইছোঁ ইলেকশ্যন খেলাৰ কাৰণে বিধানসভাৰ নিৰ্বাচনত। গতিকে এই সুযোগটো আমাক দিব বুলি আমি আশাবাদী। হাগ্ৰামা চাওক, যোৱাবাৰ নিৰ্বাচনত BTC নিৰ্বাচনত মুছলমান যিসকল সংখ্যালঘু ৰাইজ আছিল তেওঁলোকে তেওঁক বিৰাট এটা ভৰসা কৰি একদম ৰাতাৰাতিৰ ভিতৰত বিজেপিক হৰুৱাৰ স্বাৰ্থত এটা ঢৌ উঠাই তেওঁক মানে বিপুল ভোটদান কৰিছিল। আৰু তেওঁ চৰকাৰ গঠন কৰাৰ পিছতে আমাৰ সম্প্ৰদায়ৰ মানুহখিনিক বুঢ়া আঙুলি দেখুৱাই তেওঁ বিজেপিৰ লগত এলায়েন্স হৈ এতিয়া চৰকাৰ গঠন কৰিলে। আৰু এই চৰকাৰ গঠন কৰাৰ পিছত সম্পূৰ্ণভাৱে তেওঁ বিজেপি নেতৃত্বাধীন যি মুখ্যমন্ত্ৰী আছে সেই মুখ্যমন্ত্ৰীৰ কথামতে তেওঁ এতিয়া কাম কৰিবলগীয়া হৈছে। যিহেতু যোৱা 3-4 দিন আগত, 3 দিন হোৱা নাই চাগে, 2 দিন আগত যি আমাৰ CSB বৰ্ড গঠন হৈছিল, এই CSB বৰ্ডত এজনো মুছলিম সম্প্ৰদায়ৰ কোনো প্ৰতিনিধি নিদিলে। গতিকে ইয়াতে আমাৰ বুজিব বাকী নাথাকিল তেওঁ কাৰ চুটুলিপিত কাৰ হেৰিত
ডিক্টেশ্যনত তেওঁ কাম কৰি আছে, আমাৰ বুজিব বাকী নাথাকিল। গতিকে তেওঁ সংখ্যালঘু ৰাইজক যি প্ৰতাৰণা কৰিলে, যি বুঢ়া আঙুলি দেখুৱালে, গতিকে ইয়াৰ প্ৰতিফল এইবাৰ বিধানসভা নিৰ্বাচনত আমাৰ সংখ্যালঘু ৰাইজে তেওঁক নিশ্চয় দিব।